নমস্কাৰ বন্ধুসকল, আজি মই কৰোনাৰ পৰা বাচিবলৈ কি পদক্ষেপ ল'ব লাগিব বা কৰোনাৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব পাৰোঁ তাৰ বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই কি কৈছে বা আমি কি সজাগতা বা সচেতন হ'ব লাগিব তাৰ বিষয়ে মই ক'ম আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আমি উল্লেখ কৰিব লাগিব বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি আমি কি কৰিব লাগিব, কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব। আমি প্ৰথম কথা, আমি সদায় নিজৰ হাতখন পৰিষ্কাৰ কৰি ধুব লাগিব। খোৱা বা কিবা কাৰ্য কৰাৰ পিছতে আমি সদায় নিয়মিতভাৱে আমি হাতখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব চাবোনেৰে। পৰাপক্ষত আপোনালোকে বাহিৰলৈ কম ওলাই যাব, আৰু যদি ওলাই যাবলগীয়া হয় তেনেহ'লে আপুনি প্ৰথমতে আপোনাৰ মাস্ক পৰিধান কৰক আৰু আপোনালোকে হেণ্ড গ্লোভ ব্যৱহাৰ কৰি আপোনালোকে বাহিৰলৈ যাওক। আৰু যদি বাহিৰত আপোনালোকে কোনো ব্যক্তিৰ লগত কথা পাতিবলগীয়া হয়, এই ব্যক্তিজনৰ পৰা খুব সম্ভৱতঃ আপোনালোকে দূৰত্বটো বজাই ৰাখক। আপোনালোকে দূৰত্বটো যেতিয়া বজাই ৰাখিব তেনেহ'লে এই ভাইৰাছবিধ আপোনাৰ গাত বিয়পিব নোৱাৰে সেই মানুহজনৰ পৰা বা কোনো এজন ব্যক্তিৰ পৰা। আপোনালোকে যিকোনো মাস্ক পৰিধান কৰিব পাৰে, শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে যিকোনো মাস্ক পিন্ধিলে। বিশেষভাৱে নিৰ্মিত কোনো মাস্কৰ প্ৰয়োজন নাই, আপোনালোকে মাস্ক পৰিধান কৰিব পাৰে। কৰোনা ভাইৰাছৰ বতাহত নাথাকে, ই মাটিত বা যোনো জড় পদাৰ্থত থাকে। সেই কৰোনা ভাইৰাছৰ সংক্ৰমণ বতাহৰ দ্বাৰা নহয়, আপোনালোকে গম পাইছে, বতাহৰ দ্বাৰা কেতিয়াও নহয়। কৰোনা ভাইৰাছৰ ধাতৱ পদাৰ্থত লাগিলে কেৱল 12 ঘণ্টা জীয়াই থাকে। গতিকে সঘনাই চাবোনেৰে হাত ধুবলৈ কৈছে, আগতেও কৈছোঁ মই, সঘনাই হাত ধুব লাগিব। আপোনালোকে হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব। কৰোনা ভাইৰাছৰ কাপোৰ কানিত লাগিলে 9 ঘণ্টালৈকে জীয়াই থাকে, গতিকে কাপোৰ দৈনিক ধুব লাগে। গতিকে কাপোৰ ধুই ৰ'দত শুকুৱাওক, সূৰ্যৰ তাপত 2 ঘণ্টা থাকিলে ই নষ্ট হৈ যায়। কৰোনা ভাইৰাছ মানুহৰ হাতত 10 মিনিট সময়হে জীয়াই থাকিব পাৰে, গতিকে একল চেনিটাইজাৰেৰে সময়ে হাত দুখন ধুই বীজাণুমুক্ত কৰি থাকিলে এই সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি। আপোনালোকে মই আগতে কৈছোঁ যে হাত দুখন ইয়'ৰ হেণ্ডছ ইয়'ৰ ফিউচাৰ। আপোনালোকে হাত দুখন সদায় পৰিষ্কাৰ কৰি ৰাখক, খোৱাৰ পিছতে বা কিবা কাম কৰক বা নকৰক, কিন্তু হাত দুখন সদায় পৰিষ্কাৰ কৰি ৰাখক। গৰম পানী সেৱন কৰক। পৰাপক্ষত আপোনালোকে গৰম পানী সেৱন কৰক, কাৰণ আমাৰ যেতিয়া স্বাস্থ্যটো অলপ উষ্ণতা বৃদ্ধি হয়, স্বাস্থ্যটো গৰম হৈ থাকে, তেতিয়া মানে কৰোনা ভাইৰাছে থিতাপি ল'ব নোৱাৰে খুব সহজতে, কাৰণ ভাইৰাছবিধ 26-27 ডিগ্ৰী উষ্ণতাত মৰি যায়। গতিকে আপোনালোকে নিজৰ শৰীৰটো তপত কৰি ৰাখক, যিকোনো এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, ঘাম ওলাব দিয়ক, যিহেতু গৰম আহিছেই। আপোনালোকে আইচক্ৰীম তথা শীতল পানীয় সেৱন কৰাৰ পৰা বিৰত থাকক। আপোনালোকে ঠাণ্ডা পানী কেতিয়াও সেৱন নকৰিব, ফ্ৰিজৰ পানী নাখাব, আপোনালোকে আইচক্ৰীম কেতিয়াও নাখাব। যদি খাইছে ত্যাগ কৰক এতিয়াই, এইকেইদিন অন্ততঃ আপোনালোকে খোৱাৰ পৰা বিৰত থাকক। কুহুমীয়া নিমখ পানীৰ দ্বাৰা কুলকুলি কৰিলে কৰোনা ভাইৰাছ মৰে। কুহুমীয়া গৰম পানী আপোনালোকে ৰাতিপুৱা বা গধূলি কৰিব পাৰে। কুহুমীয়া গৰম পানীৰ দ্বাৰা আপোনালোকে ই স্বাস্থ্যৰ কাৰণে ভাল। গতিকে আপোনালোকে কৰোনা ভাইৰাছ বুলিয়ে নহয়, কুহুমীয়া গৰম পানী লৈ কুলকুলিয়াব পাৰে নিমখ পানীত, আপোনালোকে এইটো কৰিব পাৰে। দিনৰ পৰা লাহে লাহে এই ভাইৰাছবিধ বিভিন্ন ঠাইলৈ বিয়পি পৰিছে। ইয়াৰ লক্ষণ হ'ব আচলতে কাহ, খুব সঘনাই যদি কাহ হয়, জ্বৰ হয়, উশাহ লোৱাত কষ্ট হয়, বমি হয়, নিমুনিয়া হয় বা বমি হয়, ডায়েৰিয়া হয়, তেনেহ'লে আপোনালোকে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাওক, চিকিৎসা কৰক, সচেতন হওক, সজাগতা হওক আৰু কৰোনাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাওক। কৈছোঁ, বিশ্ব স্বাস্থ্য সংস্থাও কৈছে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানেও কৈছে, হাত দুখন চাবোন আৰু পানীৰে বাৰম্বাৰ ধুব, অসুস্থ ব্যক্তিৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শ পৰিহাৰ কৰক, অপৰিষ্কাৰ হাতেৰে চকু, নাক আৰু মুখখন স্পৰ্শ নকৰিব। যদি আপুনি বেছিকৈ অসুস্থ নহয়, নিজকে হাইড্ৰেট কৰি আৰু ঘৰতে থাকি বিশ্ৰাম লওক। আপোনালোকক কৈছে, স্কুল কলেজ যিহেতু বন্ধ দিছে, আপোনালোকে ঘৰতে বিশ্ৰাম কৰক, ক'তো ওলাই যোৱাৰ পৰা বিৰতি থাকক, আপোনালোকে ঘৰতে সোমাই থাকক, পৰিত্ৰাণ পাব। এইখিনি কথাকে ক'লোঁ। এইখিনি কথা মই কোৱা কথা নহয়, বিশ্ব স্বাস্থ্য সংস্থা, ইউনিচেফ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰচাৰিত। গতিকে আপোনালোকক অৱগত কৰিলোঁ। কৰোনাৰ পৰা ৰক্ষা কৰক নিজকে আৰু সজাগ হওক, সচেতন হওক। ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক আৰু আনকো অৱগত কৰক।